খবৰ আপোনালোকৰ আশা কৰো সকলো ভালে আছে আৰু ওয়েলকাম ব্যাক টু মাই চেনেল মাইনাস ব্লগ আজি হৈছে ভোগালী বিহু তো আমি যাব ওলাইছো এনেকে ঠকি লৈ এফালে মা আছে মায়ে চাকি লৈ আছে আমি আমাৰ ঘৰৰ ওচৰতে যোনটো মেজি বনাইছে তাতে যাই পিনে ঠকি আৰু চাকি দি তাতে থাকিম চাই থাকিবচোন কুৰিটো লগাইছে ঠকিটো পাতি লওঁ বাৰু আমাৰ মায়ে ফুটা দিব যাই আছে ৰব ফুটাকক একদম দেউতা এফালে আমাৰ গোটেই কলনীৰ মানুহবিলাকে মানে খুৰীহঁতে চবে নাম ধৰি আছে মেজি জ্বলোৱা হৈছে এইফালে আৰু এইফালে নাম ষ্টাৰ্ট কৰিছে চাহ 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 আহিলো ঘৰত তাৰ পৰা মেজি জ্বলাই একদম সেৱা কৰি পুৰা প্ৰসাদ চখাদ খাই ঘৰত আহি গৈছো এতিয়া আৰু আপোনালোক সকলোকে মোৰ ফালৰ পৰা হেপী ভোগালী বিহু সকলোৰে যেন বিহুটো ভালে কুশলে পাৰ হয় আৰু এতিয়া আমাৰ ঘৰত আমি পিঠা লাৰুৰে চাহ খাম এতিয়া লাৰু পিঠাৰে এফালে দেউতা হেপী বিহু কক দেউতা হেপী বিহু এফালে মা হেপী বিহু আৰু লাৰু পিঠা কেনেকুৱা হৈছে মা বঢ়িয়া আৰু মিষ্টাৰ ভাল হৈছে আৰু আমাৰ ঘৰৰ দুটা সদস্য নাই মিচিং একদম আমাৰ বৌ এইফালে ভিডিঅ' কলত মোৰ হাজবেণ্ডৰ দাদা আৰু বৌ মানে মোৰ যা আমি এক বছৰ একেলগে থাকিলোঁ যোৱা বছৰ মোৰ বিয়াৰ পিছত তেওঁ ইয়াতে আছিল কিন্তু এতিয়া আৰু মোৰ বিয়াৰ এক বছৰ পিছত তেওঁলোক গ'ল মানে দাদা ডিফেন্সত চাকৰি কৰে তো সিহঁতে দিল্লীত গ'ল এতিয়া দিল্লীত আছে এইবাৰ বিহুত একদম বহুত মিছ কৰিছোঁ সিহঁতক তো ভিডিঅ' কলতে আপোনালোকক দেখুৱাই দিছোঁ আৰু আমাৰ বৌ একদম বহুত মিছ কৰিছোঁ আৰু এইবাৰ যোৱাবাৰ আমি একেলগে বিহুত আছিলোঁ এইবাৰ নাই বৌ এইবাৰ বহুত দূৰত ধুনু হেপী বিহু হেপী বিহু মিছ ইউ বৌ কৈ থাক একবাৰ হেপী বিহু তো ঘৰৰ বাকী কেইটাই ৰাতি ৰোৱা আঞ্জাৰে ভাত খালে
আৰু মই ভাত নাখাওঁ এতিয়া মই দৈ চিৰা লৈ লৈছোঁ দৈ চিৰা ক্ৰীম লগত এটা নাৰিকলৰ লাড়ু একদম মোৰ মানে প্ৰিয় আৰু একেবাৰে বহুত প্ৰিয় মোৰ সেইকাৰণে মই এইটো খাম এতিয়া বাহিৰতে বহি লৈছোঁ এইফালে এওঁ বহি আছে মোক কোম্পানী দিবৰ কাৰণে তো খাই লওঁ একদম ফেভৰেট মোৰ লগত বানবাতি অসমীয়াৰ একদম মান সন্মান গোটেই এইকাৰণে একদম পুৰা বানবাতিত লৈ লৈছোঁ বিহু বুলি আৰু মোৰ একদম মানে প্ৰিয় আৰু বহুত ভাল পাওঁ মই দৈ চিৰা ক্ৰীম লগত গুৰ মিঠাই বস্তু ভাল নাপায় কোনো কিন্তু মোৰ বহুত প্ৰিয় মই সেইকাৰণে অকলে অকলে হ'লেও খাই আছোঁ আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো আগলৈ আৰু এতিয়া ঘৰত যাম এবাৰ মা দাদাহঁতক সেৱা কৰিবৰ কাৰণে যিহেতু ওচৰতে আছোঁ নগ'লে ভালো নালাগে বিহুৰ দিনাখন সেইকাৰণে মাহঁতক একবাৰ লগ কৰিও আহোঁ লগতে বিহু বুলি এটা সেৱাও কৰি আহোঁ ঘৰ আহি পালোঁ মাহঁতৰ ঘৰৰ পৰা আৰু ঘৰ আহি দেখিলোঁ আমাৰ আইতা আহিছে এই আমাৰ আইতা দেউতাৰ মা এইটো আমাৰ আইতা হেপী বিহু কৈ দিয়ক হেপী বিহু ভোগালী বিহুৰ শুভেচ্ছা দিলোঁ এ মায়ে শিকাই দি আছে আমাৰ মা এই মাৰ শাহু এইটো মাৰ শাহু মোৰ শাহু এইটো এইটো শাহু এইটো দে কওক আইতা হেপী বিহু কৰে হেপী বিহু তো গাইজ এতিয়া দুপৰীয়া ভাত পানী খাই আজৰি হ'লোঁ আজি বহুত মানে আলহী আহি আছে ঘৰত একদম ভাগৰুৱা হৈ গৈছোঁ এতিয়া গধূলি 4:30মান হ'লে আৰু মই এই মাত্ৰ আহিছোঁ মানে ৰুমত অলপ ৰেষ্ট কৰিবৰ কাৰণে তো আজি ভিডিঅ'টো ইয়াতে শেষ কৰোঁ যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক কৰি দিব আৰু আপুনি যদি মোৰ চেনেলত নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আগলৈ মোৰ ভিডিঅ'বোৰ চাই থাকিব আৰু শেষত আকৌ এবাৰ আপোনালোক সকলোলৈ বহুত বহুত শুভেচ্ছা মাঘ বিহুৰ সকলোৱে ভালে থাকক কুশলে থাকক আৰু মাঘ বিহু এনজয় কৰক